নমস্কাৰ বন্ধুসকল, আজি মই মোৰ গাঁও প্ৰধান আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ যোনে য'তে আছে ভালে আছে। মহান কৰোণাময় কৃপাত সকলোৱে ভালে থাকক, কুশলে থাকক, সেইটোৱে কামনা কৰিছোঁ। আজি মই এটা মহান উদ্দেশ্য লৈ ইয়াত আহিছোঁ। মোৰ এই চেনেলটো খোলাৰ উদ্দেশ্য হৈছে বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহক সহায় কৰা। যিবিলাক মানুহ ধৰক নানান ধৰণৰ বেমাৰ আজাৰত অসুস্থ হৈ ঘৰতে পৰি আছে বা ডাঙৰ ডাঙৰ বেমাৰ হৈ মানুহখিনি ঘৰতে পৰি আছে, সেইখিনি মানুহক কেনেকৈ কামৰ দ্বাৰাই হওক বা কথাৰ দ্বাৰাই হওক বা কিছু অনুদানৰ দ্বাৰাই হওক সেই মানুহখিনিক কেনেকৈ সহায় কৰিব পাৰি, সেইটোৱে মোৰ মেইন উদ্দেশ্য। আৰু সেইটো উদ্দেশ্য মই ভাবি লৈছোঁ মোৰ কৰ্ম, কাৰণ মই ৰাইজৰে মানুহ, ৰাইজৰ লগতে সদায় একেলগে হৈ কামখিনি কৰি যাওঁ। গতিকে আজি এনে এটা ঘৰত মই উপস্থিত আছোঁ, যিটো ঘৰত একমাত্ৰ উপাৰ্জনকাৰী। তেখেত প্ৰায় জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় ৩-৪ বছৰ ধৰি প্ৰায় চিকিৎসাধীন হৈ আছে। তেখেতৰ বৰ্তমান যিখিনি সা সম্পত্তি আছিলে গৰাখহনীয়ে ইতিমধ্যে লৈ গৈছে। তেখেতৰ পৰিয়ালত প্ৰায় ৪-৫জন মানুহ আছে। তেখেতে একমাত্ৰ উপাৰ্জনকাৰী। গতিকে তেখেতে যিমানখিনি তেখেতৰ অৰ্থ আছিলে সেই অৰ্থখিনি চিকিৎসাৰ নামত সম্পূৰ্ণ ব্যয় হৈ গ'ল। গতিকে তেখেতে এতিয়া বৰ্তমান খুব জৰুৰী অৱস্থাতে আছে, চিকিৎসা হৈ আছে। যদিও কিছু স্বাস্থ্যৰ অৱনতি হৈছে, তথাপি উন্নত চিকিৎসাৰ কাৰণে তেখেতে হয়তো যোগাযোগ কৰিব পৰা নাই, যাব পৰা নাই। পইচা পাতিৰো বহুত কথা আছে। গতিকে সকলোলৈ বিনম্ৰভাৱে এটাই অনুৰোধ কৰিছোঁ, যাতে এই পৰিয়ালটোক একমাত্ৰ উপাৰ্জনকাৰী তেখেতৰ নামটো হৈছে ছাদ্দাম হোসেন। তেখেতক যাতে সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায়, সেইটোৱে মোৰ মেইন উদ্দেশ্য। আৰু মই বিশেষকৈ দিবলগীয়া মোৰ ফালৰ পৰা একোৱেই নাই, তথাপিও মই সামান্য এটা প্ৰয়াস কৰিছোঁ তেখেতক কিবা এটা দিম বুলি। মোৰ নিজৰ ফালৰ পৰা মই তেখেতক যিমানখিনি পাৰিছোঁ মই তেখেতক দিবলৈ যত্ন কৰিম। কওকচোন দাদা। মোৰ ফালৰ পৰা দিবলগীয়া একোৱে নাই, তো এইখিনি তেখেতৰ কাৰণে হয়তো পৰ্যাপ্ত নহয়, তথাপি মই সামান্য প্ৰয়াস কৰিছোঁ। সকলোৱে যাতে তেখেতক অলপ সকাহ দিয়ে, তাৰ উদ্দেশ্যে মই আজি ভিডিঅ'টো উপস্থাপন কৰি আছোঁ। আৰু সেইকাৰণে ভিডিঅ'টো মই বনাই আছোঁ। আপোনালোকে পাৰিলে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আগলৈকে তেখেতে ভাল চিকিৎসা, উন্নত চিকিৎসাৰ কাৰণে তেখেতে দূৰলৈ যাব পাৰে। এইখিনি মোৰ ভিডিঅ'ৰ মেইন উদ্দেশ্য। আৰু ভিডিঅ' ডিছক্ৰিপশ্যনত তেখেতৰ মই ফোনপে' নাম্বাৰটো, একাউণ্টছ নম্বৰটো ভৰাই দিম। যদি কোনোবা সদায় ব্যক্তিয়ে ভাবে যে এই পৰিয়ালটোক 10 টকা, 20 টকা বা 100 টকাৰ জৰিয়তে এই পৰিয়ালটোক দি পেলাই এই ছাদ্দাম হোসেনৰ উন্নত চিকিৎসাৰ কাৰণে পঠিয়াব পাৰে, সেইটোৱে মোৰ মেইন উদ্দেশ্য। কাৰণ মই বহুত দিনৰ পৰা তেখেতক লক্ষ্য কৰি আহিছোঁ। হয়তো তেখেতক যিখিনি অৰ্থ আমি দিব লাগে সেইখিনি হয়তো আমাৰ ফালৰ পৰা তেখেতক দিব পৰা নাই। তেখেতক দিবলগীয়া আমাৰ এটাই সান্তনা আছে, ভগৱানে তেখেতৰ স্বাস্থ্যটো অতি সোনকালে তেখেতৰ যিটো বেমাৰ এইটো আৰোগ্য লাভ কৰক। মহান আল্লাহ ভগৱানৰ ওচৰত এইটোৱে আমি প্ৰাৰ্থনা কৰোঁ। আৰু আপোনালোকে সকলোৱে তেখেতৰ কাৰণে দুৱাও প্ৰাৰ্থনা কৰিব। আৰু তেখেতৰ ফোনপে', গুগল পে' নাম্বাৰটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত ভৰাই দিম। যদি কোনো সদায় ব্যক্তিয়ে ভাবে যে 10 টকা, 20 টকাৰ জৰিয়তে তেখেতক এই বেমাৰৰ পৰা ৰক্ষা পাব, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ এই অনুদানটো দিব পাৰে। তাৰে কামনা কৰি মই তেখেতৰ ওচৰলৈ অলপ কিছু জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ কিমান দিন হৈছে এই বেমাৰটো? 3-4 বছৰমান হৈছে। আৰু প্ৰথমে আপুনি ক'ত চিকিৎসা পাতি হৈছিলে? গুৱাহাটী বিবৰুৱা কেঞ্চাৰ হস্পিটেল। এতিয়া বৰ্তমান আপোনাৰ স্বাস্থ্য পাতি কেনেকুৱা? স্বাস্থ্য পাতি একেবাৰে বেয়া। আপোনাৰ কিমান দিন হৈছে এইটো বেমাৰটো? 3 বছৰমান পাৰ হৈ গ'ল। আপোনাৰ ল'ৰা ছোৱালী কেইজন? ল'ৰা ছোৱালী আছে 4জন, মা আছে এজন। মা এজন আছে। মাজন বৰ্তমান কি অসুস্থ নেকি? অসুস্থ আছে মাজনী। সম্পূৰ্ণ অসুস্থ না? হয়। এতিয়া আপোনাৰ পৰিয়ালটো পোহপাল আপুনি কেনেকৈ দি আছে? যিহেতু আমি শুনা পাইছোঁ আপুনি একমাত্ৰ উপাৰ্জনকাৰী, গতিকে আপুনি কেনেকৈ পৰিয়ালটো পোহপাল দি আছে? আমাৰ পৰিয়ালটো এতিয়া চলাবলৈ বহুত অসুবিধা পাইছোঁ, কষ্ট পাইছোঁ। ইমানেই কামানি নাই, তথাপি আমি বেমাৰী হৈ কিনে অলপ চেষ্টা কৰিছোঁ। খাব লাগিবতো এই পৰিয়ালখিনি, 4টা ল'ৰা ছোৱালী আছে, এনেকৈ চলি আছে তাকে নেকি কৰি। নিশ্চয়কৈ আপোনালোকে চাব পাৰে এখেতৰ বৰ্তমান যিমানখিনি মানে তেখেতৰ সা সম্পত্তি আছিলে গোটেইখিনি হয়তো ব্ৰহ্মপুত্ৰ নদী উটুৱাই লৈ গৈছে। অলপ পইচা আছিলে, তেখেতে প্ৰায় 3-4 বছৰ ধৰি চিকিৎসা পাতি হৈ আছে। বৰ্তমান তেখেতৰ হাততো পৰ্যাপ্ত পৰিমাণৰ মূলধন নাই। মূলধন বুলিবলৈ ক'বলৈ গ'লে তেখেতৰ এটা ঘৰ আছে। এইটো ঘৰ হৈছে চৰকাৰী আঁচনিৰ ঘৰ হ'ব চাগে। এইটো ঘৰে তেখেতৰ একমাত্ৰ সম্বল। এইটো ঘৰৰ তলতে তেখেতসকলে পৰিয়ালটো লৈ পোহপাল দি আছে। তেখেতে বৰ্তমান উপাৰ্জন কৰিবলৈও বহুত অসুবিধা হৈ আছে। গতিকে আপোনালোকে নিশ্চয়, যদি আপোনালোকে ভাবে যে এই পৰিয়ালটোক অলপ সকাহ দি এই পৰিয়ালটোক আগুৱাই লৈ যাব পাৰে, ছাদ্দাম হোসেনৰ ভৱিষ্যতে যাতে এনেকুৱা বেমাৰৰ পৰা ৰক্ষা পাব পাৰে। বেমাৰৰ মানে কাৰ কেতিয়া বেমাৰ হয় কোনেও ক'ব নোৱাৰি। হয়তো মই আজি ভালে আছোঁ, কালি হয়তো মোৰো বেমাৰ হ'ব পাৰে। গতিকে আপোনালোকে এই মানুহজনৰ প্ৰতি দোৱা কৰিব, আশীৰ্বাদ কৰিব। মহান ভগৱানে আল্লাহ যাতে তেখেতক ভালদৰে সুস্থ কৰি ৰাখে,
এইখিনি কামনা কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ। ধন্যবাদ।